গুড মৰ্ণিং। এতিয়া 8:30 বাজি যাম এতিয়া চেপন। কালি অলপ ঘৰতে দেৰি হ'ল, ভিডিঅ' এডিটিং কৰিলোঁ, তো এতিয়া আমি যাম চেপন। মুখ চুখ ধুওঁ, চাহ তাহ খাওঁ, চাহ তাহ খোৱাৰ পাছত চেপনত গৈ কি কৰিম খাবলৈ চেষ্টা কৰে। এতিয়া 8:30 বাজিছে, ঘৰত কি ক'ব, চাইকেল লৈ যাম চেপনলৈ। তো বাহিৰত বৰষুণ দিয়া গমকে নাপালোঁ, তো এয়া চকুটো পৰি আছে। তো এতিয়া ব্ৰাছ কৰিবলৈ যাওঁ, ব্ৰাছ কৰি চাহকণ খাই তুৰন্ত যাব লাগে। বিজয়ক ফোন কৰিছোঁ, বিজয় এতিয়া ৰেডি হৈ আছে, মই ৰেডি হৈ নাই। নতুন ব্ৰাছ কিনিলোঁ, দেখাই এই দুডাল ব্ৰাছ চেম আছে যে, এডাল নতুন, এডাল অলপ পুৰণা, এবছৰমান এডাল নতুন। টোপনিৰ পৰা আহি পেলাই ভুলতে পুৰণা এডাল মাৰি দিলোঁ নহয়, তাতে ব্ৰাছৰ খেলি মেলি। তাৰপিছত এইডাল নতুন কিনি আনিছোঁ, এই দুডালক এৰিয়ে দিছোঁ একদম পুৰা। সেইদিনাখন এই পুৰণাডাল মাৰি দিছোঁ ন, তেতিয়া কিমান লেতেৰা চেঞ্জ কৰিলোঁ, এইডাল নতুন আহিব। আঁঠুৱা চাঠুৱা থোৱাই নাই, বিচনা এনেকুৱাই থাকিব। মই এতিয়া খাই লওঁ, চাহ খাওঁ, গান শুনি চাহকে খাই আছোঁ। कौन है ये लोग? कहां से आते हैं? তো পটাপট খাই যাব লাগে চেপন। তো বন্ধুসকল, ফাইনেলি এতিয়া ঘৰৰ পৰা ওলাইছোঁ। মই এতিয়া গাঁৱৰ ৰাস্তাটো দি গৈ আছোঁ বিজয়হঁতৰ ঘৰলৈ। বিজয়হঁতৰ ঘৰৰ পৰা আমি ওলাই যাওঁ, প্ৰথমে পাম আমি 4 নম্বৰ, তাৰপিছত পাম পশ্চিম বস্তি, তাৰপিছত পাম হলগুৰি, তাৰপিছত এইডোখৰ পাই গৈ থাকিম। টোটেল আমাৰ যাওঁতে লাগিব 9 কিলোমিটাৰ আৰু আহোঁতে 9 কিলোমিটাৰ, 18 কিলোমিটাৰ প্ৰায় আমি যাব লাগিব। এতিয়া ক'ত যাওঁ? বিয়া পাতিলে বোলে কালি? অঁ পাতিলেতো। সঁচাকৈ নেকি? ছোৱালী আনিলে? ক'ত যাওঁ তই এতিয়া? হয়, পাৰ্টি দিলে নে? কেতিয়া দিব নাজানো, বিয়াতহে দিব আৰু। বিয়াত দিব কৈছে, ঠিক আছে। চাইকেলখনত অলপ দিগদাৰ দি আছে, পম নাই, পম দিব লাগিব। এয়া মনটো এইফালে গৈছিলে, চেপন আমাৰ লগত যাম বুলি এতিয়া কৈছে। যে মই অথনি ফোন কৰিলোঁ, তই এতিয়ালৈকে ওলাব পৰা নাই। 9টা বজাৰ পৰা ৰখি এতিয়া 10টা বাজি গ'ল। বতৰ বেয়া দেখিছে আপোনালোকে, বৰষুণ দিব। তো এতিয়া আমি জল্দি যাওঁ। এইফালে নয়নজ্যোতি, বিজয়, মনটো থিয় হৈ আছে। তো আমি এতিয়া যাব লাগিব 9 কিলোমিটাৰ, 18 কিলোমিটাৰ। লেটছ গো। আমাৰ ইয়াৰ পশ্চিম বস্তিৰ ডাঙৰ গীৰ্জাটো, যিহেতু খ্ৰীষ্টান মানুহ আছে, আৰু এইটোৱে হ'ল পশ্চিম বস্তিৰ ডাঙৰ গীৰ্জাটো, চাৰ্চ। এহেঁতিবিলাক এতিয়াও আহি পোৱাহি নাই। এই ঝুমত আহিলে বহুত দিগদাৰ হৈ যায়, মানে কিছুমানে থাকি আহে। আৰু দেখিছে নাই, বতৰটো একেবাৰে বেয়া হৈ আহিছে, বৰষুণ দিব এইটো 100%। হয়তো আমি চেপন নেপাবগৈ আছোঁ, বৰষুণ দি দিব আছে। এহেঁতিকেইটা আহিয়ে পোৱাহি নাই, উপায় নাই। বোপাইহঁত পালেহি। এটা আমাৰ ডাঙৰ ঘটনা আছে, ঘটনাটো ই ক'ব। ৰিচাৰ্জ শেষ হ'ল মোবাইলত, জাষ্ট বহুত ডাঙৰ ঘটনা এইটো, চল্ভ কৰিব পাৰিব বোলে নয়নজ্যোতিয়ে। পাৰিবি নি? ৰাতি 12টা বজাত শেষ হয় নাই? অঁ, ইমান টাইমত ভৰাইছিলোঁ মই। তোৰ ভয় এতিয়া শেষ হয় নেকি? মোৰ ভাগৰ ভৰোৱা টাইমত শেষ হয়। এহেঁতক মই কৈছিলোঁ যে বৰষুণটো দিব, সঁচাকৈ বৰষুণটো দিলে। এতিয়া জল্দি কৰি সেই আগত মানুহজন ঘৰ এটা আছে, তাৰ ভিতৰতে অকণমান টাইম ৰখিব লাগিব। অলপ জোৰকেই দিছে বৰষুণটো। ঐ বৰষুণ অকণমান বন্ধ কৰি দে। মা মোৰো বেগ নাই, কি হ'ব? চেচ গোটেই বোকা। দিছ ইজ অসমৰ বৰষুণ, দিছ ইজ অসমৰ বৰষুণ। দেখিছে নাই, গোটেই বোকা, ফেনৰ অৱস্থা নাই। চব এহেঁতৰ ভুলৰ কাৰণে হৈছে, এইকেইটা ভুলৰ কাৰণে আজি তিতিবলগীয়া হৈছে আমাৰ। ইয়াত 20 স্পীডত গৈ থাকিবলৈ কৈছে, মই গৈ আছোঁ 20 স্পীডত। দিছ ইজ ধুনীয়া পৰিৱেশ। আৰু অলপ দূৰ আছে পামগৈ চেপন। চাই থাকক, চেপনত তেল ডিপু। আৰু ফাইনেলি আমি চেপন আহি এয়া পাই গৈছোঁ। ক'ত দা বৰষুণ কেনেকুৱা? চেপনখন দেখুৱাই লৈছোঁ। এয়া হৈছে চেপন, আজি বৰষুণ দি আছে।
অলপ মানুহ কম, দেওবাৰ দিনটোত বেছি হয় ইয়াত মানুহ। মোৰ ফাইনেলি বস্তু লোৱা হৈ গ'ল, ইয়াৰ চাইকেলত ওলমাই দিলোঁ, বস্তু লোৱা হৈ গ'ল, সেইখন দোকানৰ পৰাই বস্তু ল'লোঁ। তো এতিয়া লগৰকেইটা কি কিনি আছে তাকে চাওঁ ব'ল। এয়া হৈছে চেপনৰ ভিতৰ বজাৰ, দেখিব পাইছে কি সুন্দৰ সুন্দৰ কাপোৰ এইবিলাক, আৰু এইফালে আছে চব্জি বজাৰ। এতিয়া আমি হোটেলত বহিছোঁ, হোটেলৰ বজাৰৰ ভিতৰত এখন হোটেল আছে, তো ইয়াত আমি আহিলে প্ৰায় চিঙৰা টেঙৰা খাওঁ। এতিয়া চিঙৰা খালে বহি আছোঁ। এয়া নয়নজ্যোতি বিজয় মন টেবুলত আহি পৰি গৈছে, চিঙৰা গাখীৰ চাহ মই বেয়া পাওঁ, হ'লেও খাইছোঁ। চেপনৰ এখন হোটেলত চিঙৰা খাই মজা লাগে, চাইজ ইমানটো নহয়, ভাল লাগে খাই, আৰু প্ৰায় আহি আমি ইয়াতে চিঙৰা মজা লাগে খাই। মই চিঙৰা আৰু এটা খাম ভোক দেই। দা চিঙৰা আৰু এটা এয়া গাখীৰ চাহ মজা। এয়া হৈছে চেপনৰ চিঙৰা চাইজ। হৈ গ'ল, আৰু এয়া হৈছে চেপন। এতিয়া দেখিব পাইছে, এতিয়া আমি চাহ তাহ খালোঁ, চাহ তাহ খোৱাৰ পিছত এতিয়া ঘৰলৈকে যাম। বৰষুণটো যিহেতু কমিছে, অলপ আগতে বহুত বৰষুণ দিছিলে, আপোনালোকে নিশ্চয় দেখিছে তিতি বুলি শেষ। তো আৰু অলপ কিবা কিবি আপোনালোকক দেখুৱাই আছোঁ। ভাগৰি গ'লোঁ, বৰষুণতো তিতিলোঁ, চাইকেলো মাৰি দিলোঁ, নাই বহুত ভাগৰি গ'লোঁ। লাষ্টলৈ চাগে আপোনালোকক ইমান ইণ্টাৰেষ্ট নাহিব পাৰে, হ'লেও আৰু এইফালে দেখাই দিছোঁ আপোনালোকক। ইয়াতে আগতে জুবিনদাৰ পাতিছিলে ফাংচন, কিন্তু আজিকালি ইয়াত নাপাতে, আজিকালি সেই আগত পাতে। ইয়াত আজিকালি সেই খেল চেল পাতে। এইখনে আছিল আগৰ ফিল্ডখন, জুবিনদাৰ অহা। আজি ভিডিঅ'টো ইমানেই দেখুৱা। দোকানৰ বস্তু আনিলোগৈ চেপনৰ পৰা, ভাগৰ লাগি গৈছে, সিহঁতেও ভাগৰ লাগি গৈছে। বৰষুণতো তিতিলোঁ, বহুত তিতিলোঁ। এতিয়া যাম ঘৰলৈ, ঘৰত গৈ অকণমান ৰেষ্ট ল'ব লাগিব। বৰষুণত তিতিলোঁ, কাপোৰ চেঞ্জ কৰিব লাগিব। তো আজি ভিডিঅ'টো ইমানেই, নেক্সট ভিডিঅ' লগ পাই আছোঁ, বাহ।